Hello friends, welcome to Pompi's Kitchen. আজি ভাবিলো টেঙেচি এবিধ খুব ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহোঁ। টেঙেচি খাই সাধাৰণতে ভাল লাগে আৰু মাছৰ সৈতে ৰান্ধিম। মোৰ টাবতে অলপমান টেঙেচি হৈছে, তেতিয়াহ'লে আহক টেঙেচিখিনি তুলি লওঁ প্ৰথমে। এতিয়া এয়া টেঙেচিখিনি চাওক, এইটো বৰ টেঙেচি হয়, ডাঙৰ ডাঙৰ যোনটো। মই টেঙেচিখিনি তুলি লওঁ। ফুলবোৰ খুব ধুনীয়া লাগে, এয়া টেঙেচি ফুল দেখি বৰ ভাল লাগে। টেঙেচি পেটৰ কাৰণে উপকাৰী। এয়া টেঙেচিখিনি মই তুলি লৈছোঁ। এয়া টেঙেচিখিনি চাওক, উঠাই ল'লোঁ। খুব ধুনীয়া হৈছে টেঙেচিকেইটা, ডাঙৰ ডাঙৰ, যিহেতু এইটো ডাঙৰ টেঙেচিটো হয়। এতিয়া তেতিয়াহ'লে বলক তেনেকৈ ৰেচিপিবিধ আৰম্ভ কৰোঁ। এয়া মই ভালদৰে টেঙেচিখিনি ধুই মিহিকৈ কাটি লৈছোঁ। আলু বইল কৰি লৈছোঁ, লগতে পকা জলকীয়া কেইটামান লৈছোঁ আৰু মাছ কেইটুকুৰা খুব ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া এটা কণ্টেইনাৰত এইদৰে মাছ কেইটুকুৰা দি দিছোঁ। তাতে হিচাপ অনুসৰি নিমখ, হালধি এই আটাইখিনি দি মাছ কেইটুকুৰা খুব ভালকৈ মই সানি ল'লোঁ। এয়া মাছ কেইটুকুৰা সনা হৈ গৈছে আৰু এতিয়া লগতে এখন কেৰাহীত এইদৰে মিঠাতেল গৰম কৰি মাছ কেইটুকুৰা মই ভাজিবলৈ লৈছোঁ। এইদৰে আটাই কেইটুকুৰা খুব ভালদৰে ভাজি কাঢ়ি ল'ম। এয়া এক টুকুৰা কৰি এইদৰে মই মাছ কেইটুকুৰা কাঢ়ি ল'লোঁ। এইদৰে আটাই কেইটুকুৰা মাছ মই কাঢ়ি উঠাই ল'লোঁ আৰু সেইখিনি তেলতে মই ইয়াতে পাঁচফোৰণ ব্যৱহাৰ কৰিম। এতিয়া তাতে অকণমান পাঁচফোৰণ দিছোঁ আৰু পকা জলকীয়া কেইটা দি দিছোঁ আৰু লগতে কাটি ৰখা টেঙেচিখিনি দি দিছোঁ। আৰু এতিয়া এখন হেতাৰ সহায়েৰে লৰাই দিলোঁ আৰু তাতে বইল কৰি লোৱা আলুখিনি মিহি মিহিকৈ এইদৰে মই ভাঙি লৈছিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ আৰু খুব ভালকৈ এবাৰ লৰাই দিলোঁ। লগতে হিচাপ অনুসৰি হালধি, নিমখ এই আটাইখিনি উপাদান দি পুনৰ এবাৰ লৰালোঁ। এতিয়া ঢাকোনত ৰাখিম প্ৰায় 10-15 মিনিটমান সময়। এয়া প্ৰায় 10-15 মিনিট হৈছে, খুব ভালদৰে ভাজ খাই আহিছে টেঙেচি আৰু আলুখিনি। তাতে এতিয়া গৰম পানী ব্যৱহাৰ কৰিছোঁ। আচলতে টেঙা জোলখন অলপ পাতল হ'লেও ভাল লাগে। ঢাকন দি দিলোঁ, সেই পানীৰ পৰিমাণটো অকণমান বেছিকৈ দিছোঁ। এয়া খুব ভালকৈ উতলি আহিছে। এতিয়া ঢাকোন উদঙাইছোঁ আৰু ইয়াতে ভাজি থোৱা মাছ কেইটুকুৰা দি দিছোঁ আৰু এতিয়া জোলখন খুব ভালকৈ উতলিবলৈ দিলোঁ। এয়া প্ৰায় 10-15 মিনিট উতলিলে খুব ধুনীয়া এটা কালাৰ আহিছে। এতিয়া ইয়াতে অকণমান ধনিয়া পাত দি দিছোঁ, তেতিয়া আচলতে গোন্ধটো ভাল হয়। আৰু এয়া আমাৰ গৰমত খোৱাৰ উপযোগী মাছৰ টেঙা আঞ্জা, টেঙেচি পাতেৰে ৰন্ধা প্ৰস্তুত হৈ গৈছে। খুব ভাল হয় গৰমত, আচলতে খাবলৈও মন যায় এনেকুৱা টেঙা আঞ্জা এখন দি ভাতকেইটা। আশা কৰোঁ ৰেচিপিটো ভাল পাব। এইদৰে আপোনালোকে বনাই খাই চাব। আৰু যিহেতু টেঙেচি খুব সহজতেই হয়, এইদৰে টাবতে আপোনালোকেও লগাই ল'ব পাৰিব। মই আজি নিজৰ টাবৰ টেঙেচিৰে এইদৰে মাছৰ ৰেচিপিবিধ প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভাল পাব। ফ্ৰেণ্ডছ, এয়া চাওক, ইতিমধ্যে আমাৰ টেঙেচি আৰু মাছেৰে ৰন্ধা আঞ্জাখন প্ৰস্তুত হৈ গৈছে। খুব ভাল লাগে এইদৰে খাই, আপোনালোকে এবাৰ ৰান্ধি জুতি লৈ চাব। আশা কৰিছোঁ আজি মোৰ এই ৰেচিপিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব আৰু লগতে চাই থাকিব পম্পিছ কিটচেন, আৰু মই নতুন নতুন ভিডিঅ' লৈ আহি থাকিম। আৰু কাষতে থকা বেল বুটামটো আপোনালোকে প্ৰেছ কৰি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব, চাই থাকিব পম্পিছ কিটচেন। আজিলৈ আহোঁ, ধন্যবাদ।